বন্ধুসকল আজিৰ ভিডিঅ'টো বিশেষকৈ সেইসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ যিসকলে নেকি নতুন ৰেচন কাৰ্ডৰ বাবে অনলাইন নাইবা অফলাইনত আবেদন কৰিছিল। আপোনালোকে আপোনাৰ মোবাইলৰ জৰিয়তে আপোনাৰ নামটো নতুন ৰেচন কাৰ্ডত হৈছে নে নাই কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত আমি সবিশেষ দেখুৱাম। ইয়াৰ বাবে প্ৰথমতে আপুনি আপোনাৰ প্লে ষ্টৰটো অপেন কৰাৰ পাছত আপুনি সাৰ্চ বাৰত মাৰি দিব মেৰা ৰেচন সাৰ্চ কৰাৰ পিছত আপুনি ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত অপেনত ক্লিক কৰিলে এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে লেংগুৱেজ সিলেক্ট কৰিব লাগিব। আপুনি হিন্দী নাইবা ইংলিছ সিলেক্ট কৰিব পাৰে। সিলেক্ট কৰাৰ পিছত আপুনি ইয়াৰ পৰা আৰু লোকেশনটো অন কৰিব লাগিব। কৰাৰ পিছত হিন্দী নহলে ইংলিছ সিলেক্ট কৰিব। লেংগুৱেজটো সিলেক্ট কৰাৰ পিছত আপুনি এনেকুৱা পেজত আহি যাব। ইয়াত আপুনি দেখিবলৈ পাব ৰেজিষ্ট্ৰেশ্যন নো ইউৰ এনটাইটেলমেণ্ট। আপুনি জাষ্ট নো ইউৰ এনটাইটেলমেণ্ট ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যিহেতু নতুন ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিছিল সেইবাবে আপুনি আপোনাৰতো এতিয়া ৰেচন কাৰ্ড নাম্বাৰ নাই, আপুনি আধাৰ নম্বৰত ক্লিক কৰিব আৰু ইয়াত আপোনাৰ আধাৰ নম্বৰটো দি দিব। আধাৰ নম্বৰটো দিয়াৰ পিছত সাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত অলপ সময় প্ৰচেছিং হ'ব। প্ৰচেছিং হওঁতে অলপ সময় ল'ব পাৰে, আপোনালোকে ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পাছত আপোনালোকে এনেকুৱা দেখিবলৈ পাব। ইয়াত আপুনি হোম ষ্টেট আসাম দেখিবলৈ পাব, হোম ডিষ্ট্ৰিক্ট আপোনাৰ ডিষ্ট্ৰিক্টটো দেখিবলৈ পাব, স্কিম PHH দেখিবলৈ পাব, তাৰপিছত ৰেচন কাৰ্ড নাম্বাৰটো দেখিবলৈ পাব, তাৰপিছত FPSID এইটো দেখিবলৈ পাব। এলিগেশ্যন মন্থ আপুনি মাহ লিখিব আৰু এলিগেশ্যন ইয়াৰ আপোনাৰ ৰেচন কাৰ্ডটো কোনটো ইয়াৰ্ছত আপুনি পাইছে। বন্ধুসকল আপোনালোকে নতুন ৰেচন কাৰ্ড এপ্লাই কৰোঁতে কিমানজন সদস্যৰ নাম আবেদন কৰিছিলে সেই গোটেই কেইজন সদস্যৰ নাম নতুন ৰেচন কাৰ্ডত আহিছে নে নাই সেইটো কেনেকৈ চেক কৰিব। এইটো চেক কৰিবলৈ হ'লে আপুনি জাষ্ট ইয়াৰ পৰা ৰেচন কাৰ্ড নাম্বাৰটো লিখি ৰাখক। এইটো চাবলৈ হ'লে আপোনালোকে জাষ্ট আকৌ বেক কৰি মেৰা ৰেচনত উভতি আহিব লাগিব। অহাৰ পিছত আপোনালোকে দেখিবলৈ পাব যে আধাৰ ছেডিং ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ৰেচন কাৰ্ড নম্বৰ এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপুনি যিটো আগতে কাৰ্ড নম্বৰ পাইছে সেই কাৰ্ড নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব। নম্বৰটো এণ্টাৰ কৰাৰ পিছত আপুনি জাষ্ট সাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা দেখিবলৈ পাব। ওপৰত দেখিবলৈ পাব আপোনাৰ ষ্টেট নেম, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট নেম, তাৰপিছত কোনটো স্কিমৰ স্কিম নেমটো দেখিবলৈ পাব, নম্বৰটো দেখিবলৈ পাব আৰু EPSID দেখিবলৈ পাব, ONORC এলিজিবিলিটি ইয়েছ দেখিবলৈ পাব। তাৰ তলফালে দেখিবলৈ পাব মেম্বাৰ নেম, আধাৰ ছেডিং। তো বন্ধুসকল ইয়াত আপোনালোকে দেখিবলৈ পাব যে মেম্বাৰ নেমৰ তলফালে যেইকেইজন মানুহৰ নাম থাকিব সেই কেইজন মানুহৰ নামেই এইটো কাৰ্ডত অন্তৰ্ভুক্ত হৈছে। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে মোৰ পেজটো ফ'ল' কৰি লগতে আপোনাৰ বন্ধুসকললৈ এটা শ্বেয়াৰ মাৰি দিব যাতে সকলোৱে জানিব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।